24+ সংগঠনৰ সংবাদমেল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে পৰিষদৰ নতুন নিৰ্বাচনী নীতি তৈয়াৰী কমিটিত জনজাতীয় লোকক সদস্য তালিকাভুক্ত কৰাত অসন্তুষ্ট যৌথ সংগঠনৰ অসম মেঘালয় সীমান্ত এলেকা চাবুতাত চেপা উত্তেজনা অব্যাহত KSACYDC কমিটিৰ সীমান্ত অঞ্চল ভ্ৰমণ সমান্তৰালভাৱে অব্যাহত জিলা পৰিষদৰ অধীনত পথ উন্নয়নৰ কাম ধনচিৰি নৈত অব্যাহত বিৰাট গৰাখহনীয়া প্ৰতিবাৰ বানত বিঘাই বিঘাই মাটি মিলি গৈছে নৈৰ বুকুত গৰাখহনীয়া সমস্যাক চৰকাৰক এক ইস্যু হিচাপে লোৱাৰ আহ্বান সীমান্তবাসী কৃষক ৰাইজৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জয়তা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ 24+ সংগঠনৰ অভিযোগৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নতুন নিৰ্বাচনী নীতি তৈয়াৰৰ নিৰ্দেশ দিলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক আগন্তুক 6 মাহৰ ভিতৰত এই নীতি পূৰ্ণাংগভাৱে তৈয়াৰ কৰাৰ বাবে দিয়া নিৰ্দেশনা ভিত্তি কাৰ্বি পৰিষদে বিধায়ক ডাক্তৰ মানসিং ৰংপিক অধ্যক্ষ এলভিন টেৰনক ড্ৰাফটাৰ পৰিষদৰ উপসচিব বীৰ সিং ইংটিক মেম্বাৰ ছেক্ৰেটাৰী আৰু ক্ৰমে ধৰম সিং টেৰন প্ৰফেচাৰ ৰংবং টেৰাং জয়শ্ৰী দাউলাগাপু প্ৰফেচাৰ জেডি থাং প্ৰফেচাৰ বাৰ্নাড ৰংফাৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব ধনেশ্বৰ ইংটি অৱসৰপ্ৰাপ্ত উপসচিব ৰূপ সিং পিছো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকিল ক্ৰমে জয়ন্ত চুতীয়া আৰু মিন্দাৰ ৰংপি BK মিশ্ৰক লৈ এক খচৰা তৈয়াৰী কমিটি গঠন কৰে কিন্তু 24+ সংগঠনে এই ড্ৰাফটিং কমিটিত জনজাতীয় লোক দুজনক অন্তৰ্ভুক্তি কৰা কাৰ্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে এই কথা জিলা জলসিঞ্চন বিভাগৰ পৰিদৰ্শন বাংলোত 2 আগষ্টত আহ্বায়িত সংবাদমেলত উপস্থিত সাংবাদিকসকলৰ আগত ব্যক্ত কৰে 24+ সংগঠনৰ নেতা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া JI কাথাৰে তেওঁলোকে মেম্বাৰটো হ'ব পাৰিব কিন্তু চেয়াৰমেনটো ফিটেষ্ট হ'ব আমাৰ কাউন্সিলৰ চেয়াৰমেন নহলে তাৰ ডেপুটি চেয়াৰমেন এই দুজনৰ মাজত এজন নহলে এজনে এই ড্ৰাফটিং কমিটি চেয়াৰমেন হ'ব লাগে এইটো আমাৰ ডিমাণ্ড কাৰণ আমি we do not want to have any mistake we do not want to commit any mistake in this thing আৰু আমি ভুল কৰিবলৈ আকৌ ইচ্ছা নাই 65 years পাছত আকৌ ভুল কৰি পেলাই যদি আকৌ দেৰি কৰা হয় তেতিয়াহ'লে অলৰেডি ক'লো আমি হাঁহিয়াৰ পাত্ৰ এই কমিটিত জনজাতীয় লোকক অন্তৰ্ভুক্তি কৰি লোৱা কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এলভিন টেৰনক সদস্যত অন্তৰ্ভুক্তি কৰা কাৰ্যটো সংগঠনে মানি লয় বুলি ব্যক্ত কৰি 24+ সংগঠনৰ পৰা সদস্য পদত তালিকাভুক্ত কৰাৰো দাবী কৰিছে সংগঠনে আনহাতে এই ড্ৰাফটিং কমিটিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ নতুবা উপাধ্যক্ষকে কমিটিৰ অধ্যক্ষ কৰাৰ সপক্ষে মত প্ৰকাশ কৰে সংগঠনটিৰ নেতৃত্বই delivered verdict final verdict judgment on 13 July 2018 and the High Court has directed the Karbi Anglong Autonomous Council to make the law for holding council election and for preparation of voter list law for conduct of election বুলি ক'লে it includes preparation of electoral rolls we are very thankful to the High Court and to all the people who have helped us we have come to know from social media that the council has formed a drafting committee we oppose it because drafting committee can be made but it should be made by in the council itself we want that the 6th schedule must be followed it should not be violated if it is violated somebody will have the chance to go to court and then undo everything again they must follow in the making they must follow paragraph 2 subparagraph 6 and 7 of the 6th schedule to the Constitution of India in that paragraph and subparagraph and the clauses it is said that
only the tribal people will have to make the law. There is no place for non-tribal people to be involved according to that law. And we are not, one thing, we are not against the chairman personally. He is Dr. Mansingh Rongpi, he is MLA, honorable MLA. We are not against him, but according to law, MLA cannot be the chairman of the drafting committee. It has to be one of the council members itself. We demand that the chairman of the drafting committee should be either the chairman of the council or the deputy chairman. And we demand that non-tribal people taken as advisor and members there should not be allowed to be members, because it will be a violation of the 6th schedule again. We demand of the Karbi Anglong Autonomous Council that they must follow the 6th schedule. This is a golden opportunity. আমি যদি এইটো আকৌ লছ কৰোঁ, তেতিয়াহ'লে আমি হাঁহিয়াৰ পাত্ৰ হ'ব. We will be laughing stock. সেইকাৰণে, আৰু not only laughing stock, it will be irreparable damage to the hill tribes people of Karbi Anglong. So we request that they must follow the 6th schedule in making the law. Next, we want that the members, at least 15 or 16 members, we will give the names to the council, to the CEM, our names, because we have filed the case, the PIL, and we have won it, and because of us only the making of the law is taking place now. So we must be, our members must be included in the drafting committee. অৰুণ লেখথে ৰিপৰ্ট কাৰ্ট নিউজ। অসম মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলঙৰ চাবুদাত এতিয়াও অব্যাহত চেপা উত্তেজনা। অচিনাক্ত এটা দুৰ্বৃত্তৰ দলে বিগত 25 জুলাইতো সীমান্ত চকীৰ আৰক্ষীসকলে খোৱা পানী জমা ৰখা পানীৰ টেংক ভাঙি বিনষ্ট কৰাৰ অভিযোগ। ক্লেমৱাঙত মেঘালয় চৰকাৰৰ পৃষ্ঠপোষকতাত নতুন বিদ্যালয় ভৱন নিৰ্মাণ অব্যাহত। বিদ্যুতৰ অভাৱত সৌৰচালিত লাইটৰ আঁচনি আগবঢ়োৱা ফলকত ৰিভৈ জিলা আৰু মেঘালয় চৰকাৰৰ নাম। আনহাতে সমষ্টিটোৰ একাংশত সমান্তৰালভাৱে চলি আছে কাৰ্যবাহী সদস্য তথা স্থানীয় জনপ্ৰতিনিধি প্ৰদীপ ৰংপিৰ পৃষ্ঠপোষকতাত পথ নিৰ্মাণৰ কামো। পশ্চিম কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী এলেকা চাবুদাত পৰিস্থিতি স্বাভাৱিক অৱস্থাত চলি থকা নাই। এই কথা যোৱা 30 জুলাইৰ KSA উমচেৰাং শাখা আৰু চিনথং ইউথ ডেভেলপমেণ্ট কমিটিৰ ক্ৰমে কামসিং ৰংফাৰ, মুকৰাংবে, মংগল সিং টিছো, চিপচন সেনাৰ, জিৰচং বংৰুং আৰু বৰ ইমহানছে প্ৰমুখ্যে 15জনীয়া দল এটাই সীমান্তৱৰ্তী এলেকা ভ্ৰমণ কৰোঁতে চাবুদাৰ আৰক্ষী চকীৰ পৰা এই কথা জানিবলৈ পায়। আনহাতে যোৱা 25 জুলাইত এদল অচিনাক্ত দুষ্কৃতিকাৰীয়ে আহি সীমান্ত আৰক্ষীসকলে খোৱা পানী জমা ৰখা টেংক বিনষ্ট কৰি থৈ যায় আৰু তেতিয়াৰে পৰা নিৰুপায়ত পৰি আৰক্ষীসকলে পাহাৰৰ জুৰিৰ পানীয়ে সেৱন কৰি আছে। ইপিনে ক্লেমৱাঙত মেঘালয় চৰকাৰৰ উদ্যোগত নিৰ্মাণ কাৰ্য চলি আছে বিদ্যালয় ভৱন আৰু সৌৰচালিত পোহৰৰ ব্যৱস্থা আগবঢ়োৱাৰ নামত আঁচনি সম্পৰ্কে উল্লেখিত নাম ফলকতো মেঘালয় ৰাজ্য আৰু জিলা ৰিভৈ বুলি স্পষ্টভাৱে লিখা আছে। এয়া গভীৰ চিন্তনীয় বিষয় বুলি একাংশ সচেতন ৰাইজে ব্যক্ত কৰিছে। আনহাতে এই উদ্বেগজনক খবৰৰ মাজতো সমগ্ৰ পশ্চিম কাৰ্বি আংলংবাসীৰ বাবে বিশেষকৈ চিনথং সমষ্টিৰ বাবে ভাল খবৰ যে স্থানীয় জনপ্ৰতিনিধি প্ৰদীপ ৰংপিৰ পৃষ্ঠপোষকতাত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনত ক্ষিপ্ৰতাৰে চলি আছে পথ নিৰ্মাণৰ কামো। চিনথং পৰিষদীয় সমষ্টিবাসীৰ যাতায়াতৰ বাবে দুখজনক গড়কাপ্তানি পথৰ অৱস্থা কাৰ্ট নিউজত কেইবাবাৰ সম্প্ৰচাৰ কৰাৰ পিছত অৱশেষত কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে।
যদিও এইদৰে চলি থকা পথ মেৰামতিৰ গুণাগুণ কিমান উৎকৃষ্ট হ'ব সেয়া অনাগত সময়ত দেখিলেহে লিখিব পৰা যাব। বিশেষ প্ৰতিবেদক গাৰ্ড নিউজ। বাৰিষা আহিলে দুখৰ দিন আৰম্ভ হয় গোলাঘাট কাৰ্বি আংলং সীমান্তবাসী কৃষকৰ। বুকৰাজান বিধানসভাৰ অন্তৰ্গত ধনচিৰি নৈৰ ভয়ানক গৰাখহনীয়াৰ বাবে নৈপৰীয়া কৃষকৰ বিঘাই বিঘাই মাটি নিশ্চিন্ন হৈছে ধনচিৰিৰ বুকুত। আনহাতে এই ক্ষেত্ৰত উদাসীন ভূমিকা পালন পৰিষদীয় চৰকাৰৰ। নিৰ্লিপ্ত বৰ্তমান মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন শাসকীয় দলৰ নেতাসকলৰ। বোকাজান মহকুমা অন্তৰ্গত 23 নং বোকাজান আৰু 24 দেওপানী পৰিষদীয় সমষ্টিৰ বিৰাট কৃষিভূমি প্ৰত্যেকবাৰ বাৰিষাতে বিঘাই বিঘাই মাটি নৈৰ বুকুত এৰি দিবলগীয়া হয়। গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ মাজেৰে বৈ যোৱা ধনশিৰি নৈখনে উক্ত দুই সমষ্টিৰ বিৰাট অংশ নৈয়ে খহাই নি আছে। বিপৰীতে গোলাঘাট জিলাৰ পাৰত মাটিখিনি নি পেলাই দিয়াৰ ফলত এলেকা ক্ৰমে বৃহত্তৰ হৈ আহিছে। আনহাতে কাৰ্বি আংলং জিলাৰ ভূমিক্ৰমে সংকোচন হৈ আহি আছে। কাৰ্বি আংলঙত জলপ্ৰপাত বোলা এটা বিভাগ আছে। বিভাগটোৰ জৰিয়তে চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধ কৰি সীমান্ত এলেকাৰ ভূমি সুৰক্ষা কৰি কৃষক ৰাইজক সুনিশ্চিত দিব পাৰে। Nonili kiduke Bukajan subdivision angkang mate 23 nong Bukajan MSC constituency angkang Hanjang Langsu Kathalguri along lo mate da Kathalguri adung isi Karbi Anglong along isi nong nam kache thang Dhonsuri wa Langroy labangso Dhonsuri Langroy lake lapu ni hang pinina thupensi banglo lapu Nagaland border Nagaland pen siwang pet lo solang Nagaland pen wang pet penajok lo Karbi Anglong pen Golaghat district Angbong chitim silabang solang roy dam lo ta silabang solang roy khotkhoti pen chenglok up to Deopanian prai kilometer plikep an bagdoji labang so jeng la kisung lason henlo je maningkan wang stame ladak RV aporlote mate barla aporlote RV ke jang aporlote lang thepo lang nang the pen ladak jasimet kisung nai ke lapuson henlo je Karbi Anglong along le bangsi aningkan wang stame ke na hokdun lapuson si nil tum thek onlo pining le thot stame no nil tum ladak na humri pen no ko pu thot thek punong lo tuning head atowar lapu tuning head atowar lo la halapu si ke cheleng lo tebon stame no na bangke pining alang ke thepen ajok hapre haru si bakalong le puthot na hokdun dat dilo tasi Karbi Anglong Autonomous Council mate flood control department pen labang so sai ke denglo tebon stalang le tum nat ma kinang sot mane min lapuson adim se lang tum pinian claim pon mobdam pon momla tasi nora bangke lapuson sera angton penamat dak MP tame MLA tame MSC tame mane whole Karbi Anglong a team amat chilang pet pen labang so Dhonsiri alang roy khotkhoti pen chenglok Deopani an kupuson sila Karbi Anglong along likachirai komima labang so puthak isi kachengwai pathitan chingwai pen dak kuti atangka scheme ding pe pen ang ton pen amat laka do kabe labang so flood control mate labang so border pitching tame kaselam pen rada phan kisung ben kipat jog ya phan siding asonte messenger pusi adaglom adungarai labang so arit ke chotuk choklem ke chodam ki duo tu marada tu nili to bang thang lo labang so teng mesin nil tu nampak lang lo la non stame la nang tu han paklang lo labang so photo la non pini kang rai long le lo la nang li tu thek long lo chiri sine to dapen non an chiri sine chiri hini ne long le inglai el lo la to wise stame nong ga vedet la so thek long lo la si Prabjin pen ajar bidin pining abang ke un elo tema tebon stami ke wangzi aningkan pen muning pen puthot labang so asai kiding pe me pen chingwai pe me pen labang so aningkan wang labang so Karbi Anglong along li kangrai dun kana hok dun pen labang so kipajok ji kisung kipajok ye phan side deng sonde mesen ni pusi nil tum phan than bukan pen nile anon terang kat news
কিন্তু আজি বছৰ বছৰ ধৰি বিভাগীয় জৰিয়তে পৰিষদীয় চৰকাৰে তেনে পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই সংসদ বিধায়ক মন্ত্ৰী তথা পৰিষদীয় শাসক নেতাসকলে এই সমস্যাক প্ৰধান ইস্যু হিচাপে লৈ সীমান্ত নৈখনৰ পাৰে পাৰে ডাঙৰ ডাঙৰ বোৰ্ড দি দেৱাল গাঁঠিবলৈ দেওপানী খটখটি আৰু বোকাজান এলেকাৰ বিৰাট খেতিভূমি ৰক্ষা কৰাৰ আহ্বান কৰিছে আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ অসমবাসীৰ বাবে নিশ্চয় সুখবৰ বিশ্বজয়িনী দৌৰ কন্যা তথা অসমৰ ঢিং এক্সপ্ৰেছ খ্যাত হিমা দাসৰ ওপৰত নিৰ্মাণ হ'ব ছবি এই ইচ্ছা ব্যক্ত কৰিছে বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে হয় অসমৰ বাবে এটাই নহয় দুটা আনন্দৰ খবৰ ফিনলেণ্ডত অনুষ্ঠিত অনূৰ্ধ্ব বিশ্ব এথলেটিক্স বিশ্বজয় কৰি সোণৰ পদক আজৰি অনা দৌৰ কন্যা হিমা দাসৰ সাফল্য হৈছে অসমবাসীৰ বাবে অতি আনন্দ আৰু গৌৰৱৰ বিষয় হিমা দাসৰ এই সাফল্যত আনন্দৰ ঢৌ প্ৰতিজন অসমবাসীৰ বুকুত উত্তাল হৈ থকা অৱস্থাতে আন এটা আনন্দই অসমবাসীক পুনৰ গৌৰৱান্বিত কৰাৰ পথত জনপ্ৰিয় বলিউডৰ অভিনেতা অক্ষয় কুমাৰে হিমাৰ ওপৰত ছবি নিৰ্মাণৰ ইচ্ছা ব্যক্ত কৰিছে এই সম্পৰ্কত অভিনেতাজনে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো লগ ধৰি নিজৰ এই মহৎ উদ্দেশ্যৰ কথা ব্যক্ত কৰিছে অসমৰ এগৰাকী মহিলা খেলুৱৈৰ ওপৰত এইদৰে বলিউড জগতৰ ছবি নিৰ্মাণৰ খবৰ হয়তো এয়াই হৈছে প্ৰথম হাওড়াঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Please step in Ishan Motors, a showroom cum sales point of Royal Enfield, opposite of Langpi Dahangi Rural Bank, Dilaji Branch, Rongkhelan, Difu, Karbi Anglong, Assam. For more details, please contact 97748 73915, 7896 169021 or 957 988 008. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ কাঞ্চ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে হুজাই জিলাৰ লংকাত আবকাৰী বিভাগৰ অভিযানত লংকাৰ তিনিআলিৰ পৰা জব্দ কেইবাহাজাৰ মূল্যৰ চুলাই মদসহ আটক এজনক আটকাধীন ধৃত ব্যক্তিজনৰ নাম অনুকূল চন্দ্ৰ দে ঘৰ লামডিঙত লংকাৰ জোথাং বস্তিৰ পৰা লামডিঙলৈ নিয়া পথৰ তিনিআলিত জব্দ চুলাই মদখিনি তোমাৰ নাম কি অনুকূল দে কি অনুকূল ঘৰ ক'ত লংকাৰ ক'ৰ পৰা আনিছিলে এইখিনি চুনামুষ্টি দুখন বস্তু আনিছে ক'লৈ নিব লামডিং ক'ত ধৰিলে আপোনাৰ তিনিআলিতে কিমান লিটাৰ আছিলে 300 লিটাৰ কি আছিলে তাত চুলাই চুলাই মোক আপুনি কি এনেকৈ লৈ গৈ থাকে নেকি মাল লৈ ক'ৰ পৰা দুখন বস্তিৰ পৰা লামডিং লৈ গৈ থাকে লামডিঙত বেচে আপুনি বেচে ক'ত ধৰিলে আপোনাক আজি তিনিআলিতে তিনিআলিত ধৰিছে কি লৈ আহিছিলে গাড়ী ঠিক আছে বেগ আপোনাৰ গাড়ী ভাড়া গাড়ী ভাড়া আনিছে পিছত আটকাধীন ব্যক্তিজনক আদালতত হাজিৰ কৰি প্ৰেৰণ কৰা হয় জেল হাজত লৈ ছাৰ আজি যিজনক ধৰিলে কিহৰ কাৰণে ধৰা হৈছিলে এইটো আমাৰ লংকা চাৰ্কেল ইন্সপেক্টৰ শ্ৰী বিকাশ দেৱৰাই আৰু তেওঁ লংকা পেট্ৰল পাৰ্টিৰ লগতে পেট্ৰলিং কৰা থকা অৱস্থাত আমাৰ লংকা ৰোডৰ পৰা লামডিং লৈ চুলাই লৈ যোৱা অৱস্থাতে গাড়ীখনত মেজিক গাড়ী এখনতে মোটামুটি 250 লিটাৰ চুলাই পাই পেলাই জব্দ কৰা হয় যিজনক ধৰিছে এতিয়া কি কৰা হৈছে এতিয়া আমি
কোৰ্টত চালান কৰি পেলাই জেললৈ পঠোৱাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলঙৰ 17 নং বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডাক্তৰ নুমল মুমিনৰ খবৰৰ ভিত্তিত বোকাজান মহকুমাৰ অন্তৰ্গত খটখটি আৰক্ষী থানাৰ আৰক্ষীয়ে 27 জুলাইত MN06 T0777 নম্বৰৰ ৰাসায়নিক সাৰ ভৰ্তি ট্ৰাক জব্দ কৰে। অৱশ্যে ট্ৰাকখনত ইউৰিয়া থকাৰ সন্দেহ কৰা হৈছিল যদিও আৰক্ষীৰ অনুসন্ধানত তাত ছুপাৰ ফছফেট আৰু কৃষি কাৰ্যত ব্যৱহৃত অন্যান্য ৰাসায়নিক দ্ৰব্যহে পোৱা গৈছে। আৰক্ষীৰ সূত্ৰৰ মতে ৰাসায়নিক সাৰ ভৰ্তি ট্ৰাকখনৰ সামগ্ৰীসমূহ গুৱাহাটীৰ পৰা মণিপুৰলৈ নিবৰ বাবে অসম নাগালেণ্ড সীমান্তৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত 39 নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ আছিল। আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত ট্ৰাকখন আৰু তাত থকা কৃষি কাৰ্যত ব্যৱহৃত ৰাসায়নিক দ্ৰব্যসমূহৰ নথি পত্ৰসমূহ সঠিকভাৱে পোৱা বুলি ওলায়। যদি বিধায়ক ডাক্তৰ নুমল মুমিনে আৰক্ষীক অৱগত কৰে যে পূৰ্বতেও এনে নথি পত্ৰৰে অসমৰ কৃষকৰ বাবে যোগান ধৰা চৰকাৰী ৰেহাই মূল্যৰ সাৰ ভৰ্তি ট্ৰাক মণিপুৰলৈ গৈ থকা অৱস্থাত জব্দ কৰি নথি পত্ৰসমূহ ভুৱা বুলি প্ৰমাণিত হৈছিল। বিধায়কগৰাকীৰ অভিযোগৰ ভিত্তিত খটখটিৰ আৰক্ষীয়ে ৰাসায়নিক সাৰ ভৰ্তি ট্ৰাক জব্দ কৰি এক গোচৰ পঞ্জীয়ন কৰাৰ লগতে অসমৰ চৰকাৰী ৰেহাই মূল্যৰ ৰাসায়নিক সাৰ অবৈধভাৱে মণিপুৰলৈ সৰবৰাহ হোৱা ঘটনাটোৰ অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।